নমস্কাৰ। প্ৰথমতে মই শিখামণি বৰবৰুৱাৰ ইউটিউব চেনেললৈ মোৰ অনুৰাগীসকলক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে সুন্দৰ এটি ল'ৰাৰ বিয়ানাম লৈ আহিছোঁ। তাৰ আগতে আপোনালোকক মোৰ এটি সৰু অনুৰোধ, মোৰ চেনেলটো, মোৰ যদি বিয়ানামটো আপোনালোকে শুনি ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। শুনকচোন মোৰ বিয়ানামটো। গুৱাহাটীত আছিলে পাণ্ডু দলং, দাদাৰে আছিলে মালৈ মৰম। আজি পৰা দাদা নবৌক লগ পাবা, মাৰ বুকৰ পৰা আঁতৰি যাবা। নবৌৱে লগাব দাদাকে কথা, দাদায়ে মাৰিব মালৈ চোচা। নবৌৱে লগাব দাদাকে বুদ্ধি, বেলেগ হৈ খাবলৈ আঁতৰো বুলি। মৰমৰ মায়ে বৰ দুখ পাব, বেলেগ হৈ খাবলৈ আঁতৰাই দিব। নাপাই নহয় দাদা মাক দুখ দিব, কিবা কথা ক'লে নবৌক বুজাব। 10 দিন গৰ্ভত লৈ মায়ে তুলিছিল নানা দুখকৈ। তাকে ভাবি দাদা সাৱধান হ'বা, মাৰ ভুল হ'লেও শুধৰাই ল'বা। ধন্যবাদ। মোৰ বিয়ানামটো শুনি কেনে পালে মোক কমেণ্টত জনাবাচোন।